বন্ধুসকল মোৰ নেক্সট ভ্লগছ নাগজুলি টি গাৰ্ডেন ভিডিও এটা বনাই আছো আকৌ আমি নাগজুলি টি গাৰ্ডেনত বহুত বছৰ পিছত আমি সাকসেস হলো নাগজুলি দেখিয়ে এইটো কি ধুনীয়া ৰোড বনাইছে আমাৰ ইয়াত বলে এইটো ৰাস্তা আগত নাছিল ৰাস্তা যিহে অৱস্থা আছিল ৰাস্তাৰে আগতে কুকুৰ এটা অহা নাছিল এতিয়া এই ৰাস্তাখনত মোটামুটি চাবলৈ ইমান দূৰৰ পৰা মানুহবিলাক আহে আৰু এইটো ৰাস্তা এতিয়া ক'ব গ'লে মানে যাব নোৱাৰি বৰ্তমান লকডাউন আছে বুলিহে আজি গাড়ী মটৰ মানুহ দেখিবলৈ পোৱা নাই তথাপিও যেতিয়া ভাটিবেলা 4টা বজাত টাইমত আহিব নোৱাৰি ৰাস্তাৰে ইমান গাড়ী ইমান মানুহ আৰু এই বাগানখনত বহুত দূৰৰ পৰা মানুহ আহে ভিডিঅ' শ্বুটিং কৰিবলৈ আহে কাম ছুটি ওকে ফিল্ম শ্বুটিং কৰিবলৈ আহে ফটো কৰিবলৈ আহে বহুত তেনেকুৱা নানান ধৰণৰ মানে ইয়াত মানে শ্বুটিং হয় ভিডিঅ' ৰেকৰ্ডিং কৰে চাবলৈ ভাল লাগে কিন্তু এতিয়া লকডাউন বুলি মানুহ কম আছে কিন্তু যেতিয়া লকডাউনৰ পিছত বন্ধুসকল মই ভিডিঅ' আদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু কমেণ্ট কৰিব আমাৰ এইখন নাগজুলি টি ষ্টেট টি গাৰ্ডেন এতিয়া সময় 12টা বাজিছে 12টা বজাত এতিয়া মানুহবিলাক কাম কৰি কেনে ঘৰত গৈ আছে ঘৰত গৈ কেনে এতিয়া খানা পিনা খাব খানা পিনা খাই আকৌ মানে 2টা বজাত আহিব কামলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই বন্ধুসকল আপোনালোকৰ মৰমে যাতে মোৰ চেনেলটো আগুৱাই লৈ যাব পাৰে আপোনালোকৰ সাবস্ক্ৰাইব কৰোঁতে 1 টকা পইচাও নালাগে লাইকটো কৰোঁতে 1 টকা পইচাও নালাগে আপোনালোকে খালি সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো ভাল লাগে বেয়া লাগিলে আৰু নাই আৰু আপোনালোকক কি ক'ম আৰু ন ভিডিঅ'টো মই বহুত কষ্ট কৰি কেনে বনালোঁ